সুপ্ৰভাত মোৰ প্ৰিয় বন্ধুসকল আজি বেহাবাৰী আউটপোষ্টৰ এই খণ্ডটি ৰাকেশৰ কথাখিনিৰ পৰা ৰাকেশৰ কে কথাখিনিৰ পৰা আমি আৰম্ভ কৰোঁ আহক চাওঁচোন ৰাকেশে হিচাপ মিলাব পাৰিলে নে নোৱাৰিলে আপুনি মানুহটো ক'ত থাকে হে অথনিৰ পৰা বিচাৰি ফুৰিছো মই ৰ'ব এই হিচাপ এটা মনত থাকোঁতে আপুনি লৈ লওক এই লাষ্ট টাইমত বিয়াত যে আপোনাৰ পৰা 500 টকা এটা লৈছিলো পাহৰিলে চাগে ন এই 100 টকাটো বাহিলে লৈ থকচোন এতিয়া এই ৰিচা এই ৰ'বা আচলতে ক'ৰবাত কিবা খেলিমেলি এটা হৈছে ডাঙৰ খেলিমেলি এটা হৈছে বিয়াৰ হিচাপ মিলোৱাৰ ক্ষেত্ৰত বেগটো হেৰাইছে বুলি ৰাকেশে ভুলকৈ কোৱা নাইতো ঠিক আছে চাওঁ সেইদিনাখন যে ফটোখন মই তোমাক টেক কৰিলো তুমি লাইক এটা কৰিব লাগে কমেণ্ট এটা কৰিব লাগে গাভৰু ছোৱালীক সেইটো শিকাই দিব লাগে না তোমাক কোনখন ফটো কিয় কেকেটা বিয়াত লাষ্ট ফটোখন যে গ্ৰুপ ফটোখন তুমি কিয় স্কাই ব্লু যে এইখন কি শাৰীখন পিন্ধি আছিলা যে এইটো যে এতিয়া মোক দিলি এইটো মই দিলো আপোনাক আৰে কেনেকুৱা কমেণ্ট আহিছে ক'ত এই আপোনাৰ বিয়া যে লাষ্ট ফটোখন মই ফেচবুকত দিলো নহয় মই কৈছো নে কেনেকুৱা ভাল পাইছে ফটো মই আছিলে না কিয় নাই আপুনি আছে সেই এইটো যে এতিয়া মোক 100 টকাটো দিলি এইটো মই মিলাই আছো বেয়াকে লিখিছে নি এই ক'ত বেয়াকে লিখিছে ভাল লিখিছে আচ্ছা কাপোৰটো তোমাৰ নে মাৰা সেয়া আপোনালোকে দেখিলেই ৰাকেশে কেনেধৰণে মূল কথাৰ পৰা আঁতৰি ফুৰিব বিচাৰিছে ফেচবুকত পোষ্ট দিছে ফেচবুকত বহু লোকে কমেণ্ট কৰিছে কে ফটোৰ বিয়াৰ ৰিচা কাপোৰযোৰ তাইৰ নে মাকৰ এই কথাবিলাকে আচলতে এনেধৰণৰ কথাবিলাক আমাৰ বাস্তৱ জীৱনতো দেখা যায় বাস্তৱ জীৱনতো ৰাকেশৰ দৰে মানুহ বা বেহাবাৰী আউটপোষ্টত থকা মানুহবিলাকৰ আগতে দেখা যায় হয়নে ই কিবা খেলিমেলি কৰিছে নেকি না কৰা নাই কিন্তু সি কৰিব যেন লাগিছে এইটো এই 100 টকা বাহিল হেৰি এই তহঁতক আৰু কি ক'ম বহুত বহুত ধন্যবাদ তহঁতে মোক উৎসাহ দি উদ্ধাৰ কৰিলি হত দেই নিজৰ মানুহ নকৰিলে কোনে কৰিব বহুত বহুত ধন্যবাদ খোৱা বোৱা সেইদিনা ভালকে কৰিলি হন বিৰাট ভাল হৈছিল খানা মইতো বাৰু ভালেই পাইছো তথাপিতো আৰু এই ছাগলী মাংসটো যদি ছাল থকা ছাগলীটো হ'লহেঁতেন সোণত শুৱগা চৰিলেহেঁতেন হয় খালি সেই গৰমটোৰ কাৰণে ভবা নহ'ল মণিয়ে মই এদিন আপোনালোকৰ ঘৰলৈ যাম নতুনে সেইদিনা অকণমান যোগাৰ কৰিবচোন পাৰিলে ছাল থকা ভাগ মই আমাৰ ঘৰতে দুইটাৰে চলে আমাৰ হ'ব কিন্তু প্ৰিয় বন্ধুসকল আপোনালোকেও এনেধৰণৰ কিছুমান অভিজ্ঞতা পাইছে কিবা এটা অনুষ্ঠান পাতিছে ঘৰত বহুত ভালদৰে খুৱাইছে মাছে মাংসই কিন্তু তাতো মানুহে বদনাম গাইছে ঠিক এই গাৰ্গৰ দৰে গাৰ্গক ছাল থকা ছাগলী মাংস লাগিছিলে কিন্তু কেও কম ভকত নহয় ভাল এটা খোজ দিছে গাৰ্গক চাওকচোন লওক হিচাপটোকে লৈ লওক ছাৰেও যে সময়ত কাম কিছুমান দিয়ে নহয় আপোনাৰ বিয়াৰ দিনাখন বুট মগু কল আপেল নাৰিকল মাটিমাহ হালধি গোটা মগু কলপুলি মোৰ তই কি আনিছ সেইবোৰতো মনত আছে বাৰু হেৰি পৰিমাণটো আৰু দামটো কেকেৰা আপোনাৰ বিয়া দিনাখন মই পুথিৰ আগত আশীৰ্বাদ এটা ল'লো নে নাই লৈছতো কিবা এটা দুখ লাগিছে বুজিছে নহ'লে মোৰ গাৰ বেগটো গাতে হেৰাই যাব নে নিজৰ বুলি আচ্ছা আপোনালোকৰ মিতিৰ কুটুমৰ ভিতৰত কোনোবা হাতলৰ মানুহ আছে নেকি এই মিতিৰ কুটুমৰ গাত হাত নিদিবি মোৰ পাথৰিৰ পৰা সেইদিনা কোনো অহা নাই মই নতুনকৈ বিয়া পাতি থানালৈ আহিছোঁ সেইকাৰণে মই ইমান ভদ্ৰ হৈ কথা কৈ আছোঁ তই মোৰ কথা এবাৰ ভাবচোন তোৰ নেলুপাতে চকীখনত হেঁচা মাৰি ধৰিছোঁ বুলি তোকতো তেনেকুৱা কৰা নাই হিচাপটো নিদিয় কিয় হিচাপ দিবি না দিম মোৰতো ভাঙি যাব নহ'লে দিম হিচাপ দিম মেনেজমেণ্ট কাৰ তই কৰিছ আকৌ সেৱা এটা কৰোঁ তই সেৱা কৰি যে আছ কথাটো ভালকে নক কিয় এই কেকেদা আগষ্টৰ 27 তাৰিখে এখন বিয়াৰ মেনেজমেণ্ট কৰিব মাতিছে তাজ বিভালতাত মজা ঐ ভাল হে বেঙা তই মোৰ লেঠাটো ছিঙি তাজলে গুচি যা দি দিম একেলগে দুইটা পাৰ্টিক বহুৱাই হিচাপটো দি দিম অ'কে ডান ছ'চিয়েল মিডিয়া এতিয়া বহুত ষ্ট্ৰং তুমি খালি কথাটো ভুলকে নুবুজিবা আৰু থানা বেলেগৰ লগত নাপাতিবা মোৰ যে বিয়াত আমাৰ এই থানাখনে মোক একো নিদিলে মই সঁচাকৈ খুব আনন্দিত এই কাৰণে কাৰণ মই গিফ্ট নিবিচাৰোঁ তোমালোকৰ উপস্থিতিটোৱে মোৰ কাৰণে ডাঙৰ উপহাৰ
অ' আমি আগতে গম নাপালো যে গিফ্টটো দিয়ে দিলো দিলা কি দিলা পইচা পইচা অ' ছাৰ আৰু মেডামে মিলাই 10,000 ৰুপিজ আৰু গোটেই ষ্টাফে মিলাই 10,000 টোটেল 20,000 ৰুপিজ মা কাক দিলা ৰাকেশৰ হাতত দিছিলো গম পাবি ৰাকেশ গম পাবি তই আচলটোকে জোকাই লৈছোঁ কৃষ্ণ কমল খাটনীয়া কে তোৰ সাৱধান নতুনকৈ আকৌ বিয়া পতা মানুহজনীৰ পেট বাঢ়িছে তাকে লৈ কে বৰ চিন্তা নকৰিবই বা কিয় যদি বেলেগে আকৌ বেলেগ কথা উলিয়াই পেট বহাক লৈ কোচাৱনী মই বুজি নাপাওঁহে যেন বিয়াৰ পাছত তোমাৰ স্মাৰ্টনেছ এটা আহিছে ঘৈণী কাৰ কিন্তু তোমাক কথা এটা কওঁ দেই স্বাস্থ্যটোৰ অলপ যত্ন লোৱা তোমাৰ পেট ওলাইছে এইটো চালে ছোৱালী পাগল টপা মুকুতা বাঁহী মাংস খাই তাৰ গেছ হৈ গ'ল আছে অৰে কি হ'ল ও জোৱাই এই বুঢ়া বিয়া খোৱাৰ এচিডিটি বুঢ়া বিয়া খোৱাৰ কাৰণে এচিডিটি হোৱা নাই বাঁহী মাংস সোপা খোৱাৰ কাৰণে হৈছে ও জোৱাই ইমান পইচাৰে কিনি অনা মাংস এনেই পেলাই দিব মন যায় জানো আনফালে আমাৰ মোহনৰ কেক বিয়া পতা দেখি তাৰ কমলৰ ভনীয়েকক বিয়া পাতিবলৈ মন সেই কথাকে এচাই কৈছে ঐ চা একে শেষত গৈ 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 কেকেচা বিয়াখন হৈ গ'ল আৰু চা কমলটোহে একো নাভাবিছে সি যদি ভাবাহেঁতেন সিওতো একেলগে আদৰ হৈ যাব পাৰিলেহেঁতেন চা সি এতিয়া ভাবিবলৈ আছে সি দেখোন বিয়া পাতিলে নহয় চাওক সিটো বিয়া পাতিছে ভনীয়েকজনী ঘৰত এনেই আছে আমি ভনীয়েকৰ বিয়াখনৰ কথাও চিন্তা কৰিব লাগিব ন দৰাইতো বিয়া পাতোকে আছে তাৰহে ধান্দাটো কমি আছে চা দৰাটোতো চাগে তুমিয়ে ফিজ এই তাক বুজাব লাগিব বুজাবচোন চা জীৱনে মনে তায়ে মোৰ খুজিলে নিদিলেতো আৰু কৰিবই লাগিব চু এই চুৰ কৰি কিয় আনিব এইটো বেয়া কথা তাৰমানে এইবাৰ মোহনৰ ছোৱালী ঠিক কৰি দিয়াত এচাই মুখ্য ভূমিকা পালন কৰিব তাকে কমলক বুজাবলৈ কৈছে মোহনে কিনো বুজাইছে ছাৰে ক'ত যাব লাগে বুজিবি আহ কি বুজিব লাগে চাই মানে তোক কিবা এটা বুজাব তই বুজিবি আৰু পাৰিলে গলিবিও কমল বুজিম আৰু গলিম কিনো বুজাব চাই বুজাব চা ইয়াক মই বুজাই আনিছো সি বুজিব চা কি বুজিব আপুনি যে বুজাব কি বুজাম জানো ছাৰ কি বুজাব কি বুজিম ছাৰ আপোনাৰ এতিয়া অথনি কৈছিলো এষ্টা বিয়াখনৰ কথা নহলে যেন চুৰ কৰি আনিম বুলি কৈছিলো বুজি পালো ঠিক আছে তুমি যোৱাচোন এচাই কমলক বুজাইছে মোহনলৈ ভনীয়েকক দিব লাগে গতিকে মোহন পূৰা বিশ্বাস আৰু এচাই বুজাইছে বিয়াখন হ'বই এইবাৰ সেয়েহে মনত উৎসাহ পূৰা গাৰ্গৰ ওচৰত আহিছে গাৰ্গে কিবা কৈছে হৈছে আৰু কি হ'ল কিবা পৰীক্ষাৰ ৰিজাল্ট দিব নেকি সেই পৰীক্ষাতকেও ডাঙৰ কি ঈশ্বৰে যদি কয় থানাত আৰু এখন বিয়া খাবলৈ পাইছে আৰু বিয়া কাৰ আছে ল'ৰা এটা ছাৰৰ হেই চাহ হ'বলৈ বিয়া পতা বয়স হৈছে তেনেহ'লে কোননো দৰাটোৱে আপোনাৰ ওচৰত ধৰফৰাই আছে আপুনি দৰাটোৱে চিনি নাপাইছে ন দাক চা তোৰ বিয়া কমল বুজিলি নে কমল বুজিলো চাফাকে নে একদম চাফাকে বুজিলো এনে কেতিয়া মানে ভাবিছ সোনকালে ভাবিম আৰু হেই তাইক কবিগে গৈ বয়স নাথাকে মই কম MLA মিনিষ্টাৰো মাতিব লাগিব নহয় MLA আমাৰ MLA মিনিষ্টাৰ্ছবিলাক ডাঙৰ অফিচাৰ্ছবিলাক যাক আমি ভাল বুলি ভাবোঁ তাৰে একাংশই নিজৰ অস্তিত্ব নিজৰ ক্ষমতা জাহিৰ কৰিবলৈ এনেধৰণৰ ব্যৱহাৰ কৰা বহু ক্ষেত্ৰতে আমি দেখোঁ অকণমান আগলৈ দিয়কচোন কিয় সেইখন ছাৰৰ গাড়ী তাতে কি হ'ল এই ছাৰৰ গাড়ীৰ আগত বাইক ৰাখিলে ছাৰে বেয়া পায় কি কথা কয় হে অকণমান আগুৱাই দিয়কচোন আপুনি মই ডিউটিত আছো নে নাই ময়ো ডিউটিত আছো আপুনি অকণ সিফালে দিয়ক না জীৱনৰ কোনো বিশেষ মুহূৰ্তত কিছুমান মানুহে দিয়া কামোৰবিলাকো বৰ প্ৰিয় হৈ পৰে বৰ সেই কামোৰবিলাক মনে বিচাৰে মোক কিবা এটা কওক সেয়াই এচাই কৈছে মই বিয়াখন এতিয়াই পাতিম বুলি ভবা নাছিলো নহয় ছাৰ মানে
বঙহিৰ যদি কিবা বিয়া ওলায় সেই ৰভাখন মানে নেভাঙে তাতে বুঢ়া বিয়া পাতে মোকো কোনোবাই বুদ্ধি দিছিল বোলে আপোনালোকৰতো ছাৰে বিয়া পতাই নাই ছাৰে বিয়া পাতিলে সেইখন ৰভাৰ তলতে আপোনাৰ বিয়াখনো পাতি দিব মই বোলো ছাৰ অকণ বাদ দিয়া এইখন কি দিবগে লাগিব নেকি